হেল্ল' গাইজ, ফাইনেলি সেই দিনটো আহি গ'ল যিটো দিনৰ বাবে ক্ৰিকেট ফেন্সসকলে মানে বহুত অপেক্ষা কৰি আছিল। আৰু সেই দিনটো হ'ল 2023 ৱৰ্ল্ড কাপৰ ছেমিফাইনেল। তো 2023 ৱৰ্ল্ড কাপৰ সববোৰ গ্ৰুপ ষ্টেজৰ মেচ শেষ হ'ল আৰু অহাকালি মানে 15 নৱেম্বৰত ইণ্ডিয়া আৰু নিউজিলেণ্ড আকৌ এবাৰ মুখামুখি হ'ব ছেমিফাইনেলত। হয় বন্ধুসকল, কিবা মনত পৰিছে নে নিউজিলেণ্ড যাৰ বাবে মানে 2019ৰ যিটো ৱৰ্ল্ড কাপ আছিল সেই ৱৰ্ল্ড কাপৰ পৰা ইণ্ডিয়া বাহিৰ হ'বলগীয়া হৈছিল। আৰু এইটো সেই নিউজিলেণ্ড যাৰ বাবে 2019ৰ ৱৰ্ল্ড কাপৰ ছেমিফাইনেলত মহেন্দ্ৰ সিং ধোনীৰ চকুলো ওলাইছিল। আৰু 4 বছৰ অপেক্ষাৰ পিছত আকৌ এবাৰ ছেমিফাইনেলত মুখামুখি হ'ব অহাকালি। তো বন্ধুসকল, এইবাৰৰ ছেমিফাইনেলত কাৰ পাল্লাটো বেছি ভাৰী, নিউজিলেণ্ডৰ নে ভাৰতৰ? আৰু অহাকালি যিটো ছেমিফাইনেল মেচ হ'ব তাতে ইণ্ডিয়াৰ প্লেয়িং 11ত কিবা চান্স হ'ব নেকি, বা নিউজিলেণ্ডৰ তৰফৰ পৰা কিবা চান্স দেখা যাব নেকি প্লেয়িং 11ত? আৰু গ্ৰাউণ্ড ৰিপৰ্টটো কি কয় অহাকালিৰ মেচত? আৰু টছ জিকি বেটিং কৰিলে বেছি ভাল হ'ব নে ফিল্ডিং কৰিলে বেছি ভাল হ'ব, তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপুনি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। অহাকালিৰ মেচটো যিহেতু মুম্বাইৰ ৱাংখাডে ষ্টেডিয়ামত খেলা হ'ব, য'ত এটা হাই স্ক'ৰিং মেচ দেখিবলৈ পোৱা যায়। আগতে যিবোৰ মেচ হৈছে 2023ৰ ৱৰ্ল্ড কাপতে যিবোৰ মানে মেচ হৈ গৈছে, প্ৰত্যেকটো মেচতে এটা হাই স্ক'ৰিং ইনিংছ খেলিছে। দুটা টিমৰ তৰফৰ পৰা মানে বহুত ডাঙৰ ইনিংছ দেখিবলৈ পোৱা গৈছে। তো অহাকালিৰ মেচটোতো এটা ডাঙৰ হাই স্ক'ৰিং মেচ হ'ব। আৰু এইবাৰৰ ৱৰ্ল্ড কাপত ৱাংখাডে ষ্টেডিয়ামত 4টা মেচ খেলা হৈছে আৰু 3টা মেচতে মানে যিবোৰ টিমে আগতে বেটিং লৈছে, টছ জিকি মানে প্ৰথমতে বেটিং কৰিবলৈ সিদ্ধান্ত লৈছে, সেই সকলো টিমেই মানে জয়ী হৈছে। তো অহাকালি মোৰ ধাৰণা মতে যিটো টিমে মানে টছ জিকিব সেইটো টিমেই মানে প্ৰথমতে বেটিং কৰিবলৈ সিদ্ধান্ত ল'ব। মানে যেতিয়া ৰাতি হয়, আণ্ডাৰ লাইটত মানে বলটো ছুইং বেছি হয়, সেইকাৰণে বলাৰৰ অলপ হেল্পটো বেছি হয়। সেইকাৰণে অহাকালি মানে যিয়ে টছ জিকিব, মোৰ ধাৰণা মতে অহাকালি টছ জিকি প্ৰথমতে বেটিং কৰিবলৈ সিদ্ধান্ত ল'ব। যদি ইণ্ডিয়া টছ জিকে তেতিয়াহ'লে ইণ্ডিয়া বেটিং কৰিবলৈ সিদ্ধান্ত ল'ব, আৰু নিউজিলেণ্ড জিকিলেতো নিউজিলেণ্ডে ল'ব। আৰু এতিয়া আমি যদি প্লেয়িং 11 চাওঁ, দুয়োটা টিমৰ প্লেয়িং 11 প্ৰায় ছেমে থাকিব, কিয়নো প্ৰত্যেকটো যিকেইটা প্লেয়িং 11ত যিকেইটা প্লেয়াৰ আছিল সেই প্লেয়াৰকেইটাই ছেমিফাইনেলত এটা টিমক লৈ আহিছে। তো মই ভবা মতে চান্স একো নহয় কিজানি, যদিও ইণ্ডিয়ান প্লেয়িং 11ত মহম্মদ সিৰাজক লৈ এটা ডাউট আছিল, কিয়নো নেদাৰলেণ্ডৰ লগত মেচত অলপ ইঞ্জুৰি হৈছিল। কিন্তু এতিয়া ৰিপৰ্ট আহিছে যে মহম্মদ সিৰাজো এতিয়া ফিট হৈ আছে আৰু নিউজিলেণ্ডৰ লগত খেলিব। আৰু নিউজিলেণ্ডৰ তৰফৰ পৰাও মানে প্লেয়িং 11ত কোনো ধৰণৰ চান্স নহয়। এতিয়া আমি যদি চব মিলাই চাওঁ, ইণ্ডিয়াৰ পাল্লাটো এইবাৰ অলপ বেছি ভাৰী, কিয়নো ইণ্ডিয়াৰ যিকেইটা মানে গ্ৰুপ ষ্টেজত মেচ খেলিছে গোটেইকেইটা মেচ জিকি এইবাৰ ছেমিফাইনেলত গৈছে। তো নিউজিলেণ্ডতকৈ অলপ মানে ইণ্ডিয়াৰ চান্সটো বেছি ছেমিফাইনেলটো জিকে। তো আপোনালোকে কি ভাবে, ইণ্ডিয়া ছেমিফাইনেলত জিকিব নে নিউজিলেণ্ড আগৰ যিটো মানে ৰেকৰ্ড আছিল সেইটো ৰেকৰ্ড ধৰি ৰাখিব? নিশ্চয় কমেণ্ট কৰি জনাব।